গুড মৰ্ণিং গাইজ। আজি শোৱাৰ পৰা উঠি বিচনাৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আজি মোৰ লুকছটো অলপ বেলেগ হৈ আছে। মই আজি চাদৰ মেখেলা পিন্ধি আছোঁ গাইজ। কেনেকুৱা লাগিছে ক'ব হা, আপোনালোকক দেখাম। মানে কেতিয়াবা মন যায় আৰু পিন্ধিবলৈ। সেয়াই কেতিয়াবা মন যায়। বাকী এইকেইদিন মোৰ অলপ হেল্থটো বেয়া আছিলে, সেইটো কাৰণে মই ভিডিঅ' কণ্টিনিউ কৰিব পৰা নাই। আৰু এতিয়াৰ পৰা আপোনালোকক লং ব্লগ দিম বুলি ভাবি আছোঁ। তো লং ব্লগ আপোনালোকৰ লাগে নালাগে ক'ব। যদি শ্বৰ্ট ভিডিঅ' ভাল পাইছে ক'ব শ্বৰ্ট ভিডিঅ' দিম, লং ভিডিঅ' যদি ভাল পায় লং ভিডিঅ' দিম। এতিয়া হাজবেণ্ড অফিচ যাব, সেইবাবে মই অলপ হেল্ডি বস্তু বনাই দিওঁ। বহুত ভেজিছ আৰু এগ। এয়া এগখিনি ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত এয়া মোৰ ৰেডি হৈ গ'ল হেল্ডি ফ্ৰাইড ৰাইচ। আপোনালোকে ইচ্ছা কৰিলে চিকেনো দিব পাৰে। আৰু মই এতিয়া শনি মন্দিৰ যাবলৈ লৈছোঁ, যিহেতুকে আজি শনিবাৰ। এয়া মই টমটমতেই গুচি গ'লোঁ। তাত গৈ চাকি গছ জ্বলাই খুব ভাল লাগিলে জানে। মনটো যে ইমান ভাল লাগে মন্দিৰলৈ গ'লে। এতিয়া সন্ধিয়া সময় হৈছে। এতিয়া মই বনাবলৈ লৈছোঁ চাহ আৰু পাপৰ। এতিয়া আমি সকলোৱে মিলি এতিয়া চাহ খাম আৰু লগতে মই গোঁসাই ঘৰটো পূজা দিম। আজি কেইদিনমানৰ পৰা জিমিৰ গাটো বেয়া, সেইবাবে বায়ে তাক ডক্তৰৰ ওচৰৰ পৰা আনিলে। এয়া তাক টেবলেট খুৱাবলৈ লৈ গৈছে। সি ৱাশ্বিং মেচিনটোৰ ওপৰত উঠালে বিৰাট ভয় খায় আৰু নহ'বা কামুৰিবলৈ আহে। সেই ভয় খায়ে সি টেবলেটটো খায়। দেখিছানে মুখখন ইমান মৰম লগা তাৰ। এনেকৈ খজুৱাই থাকিলে সি বিৰাট ভাল পায়। মনটো বৰ বেয়া তাৰ, গাটো বেয়া যে। লগতে আমাৰ ককৌ আছেহি মোৰ লগত। মোৰ ৰুমতে আহি দুইটা মোৰ লগতে বহি আছিলেহি। হেল্ল' এভৰিৱান, আজি হৈছে ডে 2। মানে কালি মোৰ ভ্লগ বনোৱা নহ'লে। কালি মই যিমানটো বনালোঁ সিমানতে থাকি গ'ল। একচুৱেলি মানে মই ব্লগ বনাবলৈ সময় নাপালোঁ, তো আজি ছেকেণ্ড দিনা আৰম্ভ কৰি দিছোঁ। আজি ৰাতিপুৱাৰ পৰা এতিয়া গা পা ধুই আজৰি হৈ আহিছোঁ। আপোনালোকে দেখিছে, চাই থাকক। এতিয়া গোঁসাই ঘৰ খুলিবলৈ আহিছোঁ, আপোনালোকে চাই থাকক। আজিও মই দেখাম যে দিনটো মই আজি এনেকৈ চাদৰ মেখেলা পিন্ধিয়ে মানে কাম বন কৰিবলৈ চেষ্টা কৰিম। যিহেতু চাদৰ মেখেলা পিন্ধা একেবাৰে অভ্যাস নাই। বিয়া হোৱাৰ পিছতো মোৰ একেবাৰে চাদৰ মেখেলা পিন্ধা অভ্যাস নাছিলে। তো ভাবিছোঁ এতিয়া চাদৰ মেখেলা পিন্ধাটো অলপ অভ্যাস কৰোঁ। গৰম দিন, এতিয়া যিহেতু গৰম দিন গৈছে, ঠাণ্ডা দিন আহিছে। ঠাণ্ডা দিনৰ কেইদিনতে মানে চাদৰ মেখেলা পিন্ধা অভ্যাসটো কৰিম বুলি ভাবিছোঁ। আৰু এতিয়া ভালো হৈছে পিন্ধি থাকিবলৈ। তো মই সেইটোৱে আৰু মই সেইটোকে কৰিম বুলি ভাবিছোঁ। আপোনালোকে মোৰ চাই থাকিব হা। জিমিহঁতৰ কাৰণে মই পালেং শাক বইল কৰি আছোঁ। ইহঁতৰ হেল্থৰ কাৰণে পালেং শাকটো বিৰাট ভাল। আপোনালোকৰ পেটছ থাকিলেও আপোনালোকে দিব পাৰে। এয়া হৈছে আমাৰ জিমিহঁতৰ হেল্ডি খানা হয় ইহঁতৰ কাৰণে। মোৰ হাতত আছে গাজৰ, ৰঙালাও আৰু ডিম। এই ডিমকেইটা আপোনালোকে বইল কৰি দিব সিহঁতক। ইয়াৰ লগত অলপমান মগুৰ দালি আৰু চামুচত আধা চামুচমান হালধি গুড়ি দি পেলাই আপোনালোকে চিটি মৰাই দিব পাৰে। মই সিহঁতক সেনেকৈয়ে দিওঁ। আমি চবেই মানে সিহঁতৰ হেল্থটোৰ কাৰণে বহুত কনচিয়াছ হৈ থাকোঁ, কাৰণ অলপতে বেমাৰ আজাৰ হয় সিহঁতৰ ন। সিহঁতি বহুত মানে নাজুক হয়। সিহঁতৰ স্বাস্থ্যৰ কাৰণে বহুত খেয়াল ৰাখিব লাগে। তো আমি অলপ কনচিয়াছ হওঁ। ৰঙালাওটো সিহঁতৰ কাৰণে বিৰাট ভাল। ৰঙালাওটো আপোনালোকে খোৱাবই মানে পৰাপক্ষত। এতিয়া বিশেষকৈ ঠাণ্ডা দিন আপোনালোকে ধনিয়া পাত এনেকুৱাবিলাকো দি দিব পাৰে। মই দেখুৱাইছোঁ চাগে, আপোনালোকৰ ফটোখন মোক দেখিছে থাম্বনেইলত। মটৰো দিব পাৰে আপোনালোকে নিমখ ব্যৱহাৰ নকৰিব। নিমখটো নিদিব। নিমখটো মানে সিহঁতৰ কাৰণে বিৰাট বেয়া হয়। তো অলপ হালধি দিলে আপোনালোকে সিহঁতৰ হালধিটো মানুহৰ স্বাস্থ্যৰ কাৰণেও ভাল আৰু ডগীবিলাকৰ স্বাস্থ্যৰ কাৰণেও ভাল। আপোনালোকৰ যদি ঘৰত পেটছ আছে আপোনালোকে এনেকৈ খুৱাব পাৰে, সিহঁতৰ কাৰণে বহুত হেল্ডি হয় মানে। আৰু আমাৰ মানে জিমিহঁতক আমি প্ৰথমৰ পৰাই নিমখ দিয়া নাই। দৈটোতো আপোনালোকক মই ইয়াৰ আগৰ মিনি ব্লগটোত দৈ দিয়া দেখুৱাইছোৱেই। দৈটো সিহঁতক
মানে মাজে সময়ে দিয়ে থাকিব, কাৰণ দৈ সিহঁতৰ কাৰণে গেছৰ কাৰণে হওক বা পেটৰ কাৰণে হওক দৈটো সিহঁতৰ কাৰণে বিৰাট ভাল। তো আমি এনেকৈয়ে জিমিহঁতক মানে খুৱাওঁ। যিমান পাৰোঁ সিহঁতৰ স্বাস্থ্যৰ কাৰণে যত্ন ল'বলৈ চেষ্টা কৰোঁ। আমি ঘৰৰ সকলোৱে যিমান পাৰোঁ সিহঁতৰ কাৰণে ভাল খোৱা বস্তুৱেই হওক বা লোকেল খোৱা বস্তু, আমাৰ দেউতাই মানে মোৰ শহুৰ দেউতাই যিমান পাৰে সিহঁতৰ কাৰণে লোকেল চব্জি, লোকেল দৈ মানে আনিবলৈ চেষ্টা কৰে। লাগিলে আমাৰ কাৰণে নহওক, কাৰণ সিহঁতৰ কিবা এটা হ'লে সিহঁতি একো ক'ব নাজানে ন। সিহঁতি ক'ব নোৱাৰে পেটটোকে বিষাইছে বা কিবা এটা হৈছে বুলি ক'ব নোৱাৰে। আৰু ডক্তৰে আমাক কৈ পঠিয়াইছে যে খুব খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখিবলৈ, কাৰণ সিহঁতৰ কাৰণে খোৱা বোৱাটো বহুত জৰুৰী। সিহঁতৰ হেল্থটো মানে তেতিয়া বহুত বহুত ধুনীয়া হৈ থাকে, মানে স্বাস্থ্য ভাল। ভগৱানে কৰাত আমাৰ জিমিহঁতৰ বেমাৰ আজাৰৰ পৰা ধৰি সেইটো কাৰণেই চাগে টাচুত বহুতখিনি সিহঁতি সুস্থ সবল মানে হেল্ডি। আৰু দিনটো ভিডিঅ' বনোৱাই নহ'লে, কাৰণ আজি আমাৰ ঘৰলৈ আহিলে আলহী, আৰু মোৰ ভিডিঅ' বনোৱা তেনেকৈ নহ'লে। আলহী অহা মানে ব্যস্ততাৰ মাজতে গোটেই দিনটো গুচি গ'ল। সেইটো কাৰণে মানে ইমান ভিডিঅ'ৰ কাৰণে ইমান সময় নিমিলিলে। তো এতিয়া সন্ধিয়া সময়ৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ। সন্ধিয়া সময়জনত আমাৰ মাহঁত গ'ল দোকানলৈ, মই ঘৰত অকলে আছোঁ জিমিহঁতৰ লগত। এতিয়া দোকানলৈ চাহ একাপ বনাই লৈ যাম, তাতে ময়ো খাম। মানুহজন এতিয়ালৈকে আহি পোৱাহি নাই, তেখেত এতিয়াও কামতে আছে। তেখেতৰ আজি অলপ দেৰি হ'ব। তো ময়ো আৰু সোনকালে আজৰি হৈ দিওঁ, কাৰণ আজি দিনটো বহুত ভাগৰ লাগিছে। কাৰণ আজি আলহী অহাৰ কাৰণে অকণমান সময় ৰোৱাও নহ'ল। তো সেয়াই আৰু। এয়া সন্ধিয়া হোৱাৰ লগে লগে গোঁসাই ঘৰত চাকি গছ জ্বলাই দিলোঁ। সন্ধিয়া হোৱাৰ লগে লগে গোঁসাই ঘৰত চাকি গছ জ্বলাই মনটো ইমান পবিত্ৰ লাগে নহয়নে? আপোনালোকে মোৰ ভিডিঅ' চাই কেনে পায় জনাব দেই কমেণ্ট কৰি, তেতিয়াহে মই নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাম। এয়া তুলসী গুৰিটো চাকি গছ জ্বলাই ল'লোঁ। আজিলৈ বাই।